এজন চেণ্ডেল পিন্ধা বিধায়কে নামঘৰত দিব 1.5 লাখ টকা ক'ত পায় আপুনি মোক কওক অধ্যক্ষ। নমস্কাৰ সকলোকে, মই ফুলমা। আজি এটা অন্য ভিডিঅ'তে আহিছোঁ আপোনালোকৰ মাজলৈ। মানে নিউজ চাই আছোঁ দেই, নিউজ চাই আছোঁ, কিন্তু মোৰ মানে কিছুমান কথা বৰ আমনি কৰি আছে, হজম হোৱা নাই। ভাবিলোঁ আপোনালোকৰ সৈতেও সেই কথাখিনি শ্বেয়াৰ কৰোঁ। যোনে দিনে ৰাতি একাকাৰ কৰি কিনে সেই বোকাপানী গচকি বানপীড়িত লোকসকলৰ বাবে সহায় কৰি আছে, এতিয়া তেওঁলোকে মানে কৰি থকা ভাল কামখিনি তেওঁলোকে শলাগ ল'ব পাৰি। তেওঁলোকে কি কৰি আছে, কোনে কি পিন্ধিছে, কেনেকে গৈছে, কেনেকে টকা ইমান পাইছে, তাক মাথা মাৰি আছে। আমাৰ বিজু ছাৰে কৈছে কি, হাইৱে চেণ্ডেল পিন্ধি থকা মানুহজনে ইমান টকা ক'ত পালে? তেওঁ বোলে 2 নম্বৰী পইচা কাৰোবাক ব্লেকমেইল কৰি কিনে হেনো ইমান পইচা দিছে, কাৰণ তেওঁৰ ইমান পইচা দিয়াৰ বোলে অকাদে নাই। আৰু তেওঁ জোতা পিন্ধি কিনে ফিটফাট হৈ কিনে তেওঁ অহা নাই। এতিয়া আপোনালোকে সেইটো নজৰ কৰিছে যে হাৱাই চেণ্ডেল পিন্ধি কিনে আহিছে, কেনেকৈ পাইছে ইমান পইচা। আপোনালোকে কেনেকুৱা মেণ্টেলিটিৰ মানুহে আপোনালোকে সেইবিলাক কথাত লাগি আছে। আপোনালোকে ইমান ডাঙৰ ডাঙৰ মানুহ, আপোনালোকে মানে এনেকুৱা কিছুমান আপোনালোকৰ মন্তব্য পাওঁ, আমাৰ মানে কিবা হৈ যাওঁ, মানে সহ্য কৰিব নোৱাৰোঁ। আজি সেইকাৰণে এই কথাখিনি মই ক'ব বিচাৰিছোঁ যে আপোনালোকে কোৱা প্ৰতিটো কথাই যে সঁচা হ'ব, আপোনালোক ডাঙৰ নেতা হ'ল বুলি যে আপোনালোকৰ চব কথা আমি মানি ল'ম, এইটোতো অসম্ভৱ কথাই না। এতিয়া মই ক'ব বিচাৰিছোঁ, আপুনি যদি নোৱাৰে কৰিব কিবা এটা কাম, যদি আন এজন ব্যক্তি সেইখিনি কাম কৰি আছে, ভাল কাম কৰি আছে, আপুনি তেওঁলোকক শলাগ লোৱা উচিত। বৰঞ্চ আপোনালোকে কি কৰি আছে, শলাগ নলয় আপোনালোকে জ্বলিছে। মোৰ অনুভৱ হৈছে আপোনালোকে জ্বলিছে যে তেওঁ ইমান ভাল কাম কৰিছে, কিয় কৰিছে, আপোনালোকে জ্বলিছে সেইকাৰণে কৈ আছে। তেওঁ পাৰ্চনেলি যেনেকুৱাই নহওক, যিয়ে নহওক, আজি বিপদৰ সময়ত বানপীড়িত লোকসকলৰ কাৰণে যেনেকে কাম কৰি আছে, বোকাপানী গছকি, আপুনি কি নিশ্চয় কৰি দেখা নাই? আপুনি নেদেখিলেও কিন্তু সেই সমষ্টিৰ যিখিনি মানুহ আছে তেওঁলোকে কিন্তু গম পাই গৈছে যে তেওঁ কেনেকুৱা এজন বিধায়ক। এনেকুৱা সময়ত আপোনালোকে এনেকুৱা কিছুমান মন্তব্য কৰে নহয়, মানে সঁচাকৈ বহুত দুখ লাগে। আচলতে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। চব ক্ষেত্ৰত মানে চব কথা মানে শুবা নাপায়। গতিকে কোনে কি পিন্ধিছে, ক'ৰ পৰা পইচা পাইছে, ঠিক আছে বাৰু, তেওঁ 1 লাখ টকা এনেকৈ দিওঁতে আপোনালোকে চক হৈ গৈছে। যদি আপোনালোকে 10 লাখ টকাও দিব পাৰিলে হয়, কিন্তু আপোনালোক কিয় ওলাই আহিব পৰা নাই, আপোনালোক কি কৰে নাই, সেইটো ডাঙৰ কথা। আজি যে সেই লোকসকলৰ যে গোটেই সেই হৈ গ'ল, ধ্বংস হৈ গ'ল, তেওঁলোকৰ একোৱেই নাই। ঘৰ বুলিবলৈ এটা মানুহৰ থাকিবলৈ এটা ঘৰে বহুত, হয়নে নহয়? যিয়ে নহওক, টিংপাতৰ হওক, যিয়ে নহওক, এটা ঘৰ হ'লে তেওঁলোকে আশ্ৰয়ৰ ঘৰ এটা মানুহক লাগে। যি নেকি সেই মানুহখিনিৰ এটা ঘৰে নাই, এতিয়া সিহঁতে ৰাস্তাত থাকিব লাগিব। সেইখিনি মানুহৰ কাৰণে ইমানখিনি কষ্ট কৰি আছে, আৰু আপোনালোকে এনেকুৱা সময়তো তেওঁলোকক সমালোচনা কৰিব নোৱাৰে। এনেকুৱা মেণ্টেলিটিৰ মানুহ মই মানে বহুত দুখ লাগিছে আচলতে। আৰু মামা, আপোনাক মই ক'ব বিচাৰিছোঁ, আপুনি প্লিজ এইখিনি মানুহক অলপ সহায় কৰক। যিখিনি আমাৰ উঠি অহা নৱপ্ৰজন্ম আছে, যিখিনি আমাৰ ল'ৰা ছোৱালী আছে, তেওঁলোকেতো গোটেইখিনি হেৰুৱালে অলৰেডি, গম পাইছেনে? সময়ৰ হাতত তেওঁলোকে আৰু 10 বছৰ পিছুৱাই যাব লাগিব। আৰু পৰিয়ালৰ মূল মুৰব্বীজন নোহোৱা হৈ যায়, সেই ঘৰখনত কেনেকৈ কি কৰিব, এটা ঘৰ কেনেকৈ বনাব। আমাৰ নিচিনা মানুহে এটা ঘৰ বনাবৰ কাৰণে কিমান লাগি যায়, 10-15 বছৰ লাগি যায়, কাৰণ আমি হৈছোঁ সাধাৰণ মানুহ। যিখিনি মানুহে কিন্তু বানত উঠি ভাবিব, সেইখিনি বহুত ধনী মানুহ নহয়, বহুত দুখীয়া মানুহ। এতিয়া তেওঁলোকৰ কথা চিন্তা কৰকচোন। আপুনি দিয়া অকণমান দালি, অকণমান চাউল, এটা তেলৰ বটালেৰে তেওঁলোকৰ ঘৰ এখন নচলে। তেওঁলোকে অলৰেডি বহুত হেৰুৱালে। যিখিনি তেওঁলোকে হেৰুৱালে সেইখিনিতো তেওঁলোকে উভতাই নাপায়। মামা, আপুনি তেওঁলোকক অকণমান চাওক, চকু মেলি চাওক। এতিয়া আপোনাকে আশা কৰোঁ যে আপোনালোকে তেওঁলোকক ভাল কিবা এটা কৰিব, কিন্তু আপোনালোকে এনেকুৱা সময়ত এনেকুৱা নকৰিব। আপোনালোকে দেখিছে যিখিনি কাম আপোনালোকে কৰিব লাগিছিল, যিখিনি কাম চৰকাৰে কৰিব লাগিছিল, সেই চৰকাৰে নকৰা কামখিনিও কিন্তু অলৰেডি আমাৰ যিসকল আছে, যিখিনি চেলিব্ৰিটি মানুহ আপোনালোকে গমেই পাইছে। আনকি RCB নামে যিখিনি ফিজিকেলি তেওঁতো ডনেট কৰিব পাৰিলে হয়, পইচা ডনেট কৰিব পাৰিলে হয়, তেওঁ বিলিয়নাৰ হয়, তথাপিও তেওঁ কিন্তু মানুহৰ মমতা, মানুহৰ হৃদয়খন ইমান বেছি ডাঙৰ। তেওঁৰ টকা বুলি নহয়, তেওঁ ধনী মানুহ বুলি নহয়, তেওঁৰ যে হৃদয়খনো ইমান ডাঙৰ, তেওঁ কিন্তু দেখুৱাই দিছে আমাৰ অসমৰ ৰাইজক। আজি আমাৰ অসম বিপদত পৰিছে, কিন্তু আপুনি গম পাইছে আমাৰ আপোন মানুহখিনিৰ কাৰণে কিন্তু দূৰ দূৰণিৰ পৰা মানুহ আহি কিনে সহায় কৰিছে। তেনেহ'লে আমাৰ অসমখনক যদি ইমান বাহিৰা মানুহে আমাক ইমান মৰম কৰে, ইমান ছাপৰ্ট কৰে, গতিকে আমাৰ চৰকাৰখনেও আশা কৰোঁ বহুত ভাল কাম কৰিব, তেওঁলোকক ভালকৈ কিবা এটা সহায় কৰিব। তেওঁলোকে অলৰেডি গোটেই হেৰুৱালে, তেওঁলোকক চকু মেলি চাওক। ওচৰে বানপানী হয়েই, এইটো আমাৰ কোনো নতুন কথা নহয়, কিন্তু এইবাৰ যিটো বানপানী হৈছে এইটো বহুত বেলেগ, এইটো আমি কেতিয়াও ভাবিব নোৱাৰা। গতিকে এই বানপানীত কিন্তু বহুত মানুহ বহুত গুচি গ'ল আমাৰ মাজৰ পৰা। তেওঁলোকৰ আত্মাই শান্তি লাভ কৰক, আৰু তেওঁলোকৰ আত্মাই তেতিয়াহে শান্তি লাভ কৰিব ভাল কিবা এটা তেওঁলোকক কৰি দিয়ে। কাৰণ সেই সৰু সৰু কণ বাচ্চা ল'ৰা ছোৱালীবিলাকৰ শিক্ষা দীক্ষাৰ কথা আছে। যেতিয়া এই নিজৰ মাক দেউতাকৰ অবিহনে কিন্তু ল'ৰা ছোৱালী কিন্তু একদম একোৱেই নাই, মানে ভেলুৱেই নাই, এনেকুৱা হৈ যায়। কাৰণ মাক দেউতাক অবিহনে কেতিয়াও মানে ল'ৰা ছোৱালীয়ে মানে ইমান সহজে ওপৰত উঠিব নোৱাৰে। এজন মানুহক ছাপৰ্ট কৰা মানুহজনৰ বহুত প্ৰয়োজন। গতিকে আপোনালোকে সহায় কৰক, সেনেকুৱা ফেমিলিবিলাকক সহায় কৰক। আপোনালোকে কাম কৰে তাকে আমি শলাগ ল'ম। আমি কোনো বিৰোধিতা কৰিবও যোৱা নাই, আমি একো কৰিব যোৱা নাই, কিন্তু যোনে ভাল কাম কৰে আমি তেওঁক ভাল বুলিয়ে ক'ম, যোনে বেয়া কাম কৰে তাক আমি বেয়া বুলিয়ে ক'ম। গতিকে ভাল কাম কৰা সকলক আমি সদায় ভালে ক'ব লাগিব, ইয়ে যোনেই নহওক। ইয়াত কংগ্ৰেছ বিজেপিৰ কথাই নাই। মানুহৰ মানসিকতাৰ খাতিৰত যিখিনি মানুহ ওলাই আহিছে, সেইখিনি মানুহক সহায় কৰিছে, সেইখিনি মানুহক আমি সদায় ভালে ক'ব লাগিব। যিমানখিনি কৰিছে বহুত কৰিছে আমাৰ কাৰণে, আৰু এতিয়া বিচাৰোঁ আমাৰ চৰকাৰখনেও ভাল কিবা এটা কৰক। এইবিলাক কথাত প্লিজ মাথা মাৰি নাথাকিব। আপোনালোকক নিজৰ
যিখিনি মানে কথা মই যিখিনি মানে ভাবি আছোঁ, মই মনৰ কথাখিনি ব্যক্ত কৰিছোঁ। হয়তো মোৰ ইয়াতে কিছুমান কথা কওঁতে ভুল হ'ব পাৰে। আপোনালোকে যদি মোৰ ভুলবিলাক দেখিছে তেনেহ'লে মোৰ ভুলবিলাক আঙুলিয়াই দিব, কাৰণ ময়ো নতুনকৈ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। মনৰ কিছুমান কথা ব্যক্ত কৰিম বুলি ভাবিছোঁ, তাত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, যিহেতু এই ক্ষেত্ৰত মই একেবাৰে নতুন। আপোনালোকে মোৰ ভুলবোৰ শুধৰাই দিব বুলি আশা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ।